নমস্কাৰ সকলোলৈ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পাৰ্পল এপছটোৰ পৰা স্কিন কেয়াৰ প্ৰডাক্ট কেইটামান অৰ্ডাৰ দিছিলোঁ। ৱাৰ হয় প্ৰডাক্টকেইটা। এইটো মোৰ পাৰ্চেলটো আহি গ'ল। মই মানে এইটো আনবক্সিং নাই কৰা, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু ময়ো চাওঁ ইয়াৰ ভিতৰতনো কি আছে। তেন্তে পলম নকৰি ব'লক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মোৰ আনবক্সিং হৈ গ'ল। এতিয়া আপোনালোকক মই দেখুৱাম যে মই কি ল'লোঁ। এইটো হৈছে ফাৰ্ষ্ট ফেচ ৱাছ। দেখিছেনে আপোনালোকে? ভিতৰত খুলি চাওঁ। আহি গ'ল। ধুনীয়া হয়। এইটো মানে ইয়াতে এনেকৈ টিপিলে ইয়াতে ওলাই যাব আৰু ইয়াতে মই ইউজ কৰিছোঁ, আপোনালোকক ৰিভিউ দি আছোঁ যে কেনেকুৱা লাগে বস্তুটো। এইটো হ'ল ফাৰ্ষ্ট ফেচ ৱাছ। এইটো ৱাও হয় প্ৰডাক্টকেইটা, আৰু ৱাও প্ৰডাক্টকেইটা মানে এইটোৱেই আৰু ইয়াতে কিবা আৰু এটা আছে। তাৰপিছত এইটো হৈছে ফেচ চেৰাম। আৰু এইটো হৈছে এইটো মোৰ ৰ'জৰ এইটো ট'নাৰ হয়। ৱাও, বহুত ধুনীয়া হয়। পেকিংটো বহুত ধুনীয়াকৈ আছে। ট'নাৰ আৰু এইটো হৈছে ফেচ এণ্ড বডি পেক। এইটো ফেচতো লগাব পাৰে আৰু বডিটো লগাব পাৰে। মই আচলতে এইবিলাক ফাৰ্ষ্ট টাইম ইউজ কৰিব ওলাইছোঁ। মই একো এনেই চিম্পল ছানস্ক্ৰীণ বা এনেকুৱা টাইপ লগাওঁ। এইটো ফাৰ্ষ্ট টাইম ইউজ কৰিম, জানো কেনেকুৱা হয় নাজানো আৰু। পূৰা পেকিং। যেতিয়া মই মানে এটা ৰিভিউ দিম, মই এসপ্তাহমান ইউজ কৰি লওঁ, তাৰপিছত আপোনালোকক মই ৰিভিউটো নিশ্চয় দিম। এইকেইটা হ'ল মোৰ ৱাও প্ৰডাক্ট। এইকেইটা মই অৰ্ডাৰ দিছিলোঁ পাৰ্পলত। আপোনালোকে যদি এইকেইটা অৰ্ডাৰ দিব বিচাৰে তেন্তে আপোনালোকে বহুত ধৰণৰ এপছ পাব। ফ্লিপকাৰ্ট হওক, মামাআৰ্থ হওক, ৱাওৰ নিজা এক্সট্ৰা এপছ আছে। কিন্তু আপোনালোকে যদি পাৰ্পলত অৰ্ডাৰ দিয়ে তেন্তে বহুতখিনি ডিছকাউণ্টত পাব। বহুতখিনি ডিছকাউণ্টত পায়, আপোনালোকে চেক কৰি ল'ব। এই গোটেই প্ৰডাক্টখিনি একদম নেচাৰেল হয়।
ন' ছালফেট ন' ছিলিকনছ ন' কালাৰ তো আপোনালোকে ইউজ কৰি বহুত ভাল পাব সেয়া চাওক লিখা আছে একদম নেচাৰেল একদম মানে হালধি ৰ'জ কিবাকিবি এনেকুৱা নেচাৰেলে বনোৱা আচলতে তো মই ইউজ কৰি চাওঁ যদি ভাল লাগে আপোনালোকক জনাম আৰু ৰিভিউটো দিবলৈ মই নাপাহৰোঁ বাৰু থেংক ইউ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই